হেল্ল' গাইছ, সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে উৰুকা আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেঁপাহৰ ভোগালী বিহুৰ সকলোকে বহুত বহুত শুভেচ্ছা, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এতিয়া মই আছোঁ এই ভেলাঘৰত, আৰু আজি হৈছে উৰুকা। আৰু আজি উৰুকাৰ নিশা আমি কেনেদৰে একেলগে এসাঁজ খাম আপোনালোকক দেখুৱাই থাকিম। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু সকলোকে পুনৰবাৰ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইপিনে ৰাতিপুৱাই আমাৰ ভাইটিহঁতে মিলি এইটো মেজি বনাইছে। ইপিনে খানা বনাই আছে, মাংস, এইবোৰ মাছ, এইপিনে গাহৰি। গাইছ, এতিয়া আমি গাহৰি মাংসৰ টেষ্ট লৈছোঁ দেই, এপিচ বেছি নহয়, আমি টেষ্ট লৈছোঁ। কি খাইছ? গাহৰি মাংস। সাগৰতে হ'ব গাইছ, এতিয়া গধূলি সময় হৈ গ'ল, আমি এতিয়া খানাটো খাবলৈ গৈ আছোঁ। চাৱৰ্ণৱ, ভাইটি, ফাইনটো লৈ আহিবি আৰু অন্যতম খানা খাবলৈ। এয়া চাওক, আমি এতিয়া খানা জেগা পাই গ'লোহি, কাঁহী পাতি থৈছোঁ, এতিয়া খানা খাব হৈ যাব। এয়া আমাৰ খাব হৈ গ'ল, গাহৰি, হাঁহ আৰু মাছ গোটেইখিনি খাম এতিয়া। আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাইছ, আমি এতিয়া খানা খাই আহি পিনি আমি অলপ জুই ধৰিছোঁ, পূৰা ঠাণ্ডা পৰিছে।
মেজিটো জ্বলাব হ'ল নাই ইমান নাই মেজিটো গাহৰি মাংস পোৱাৰ পিছতহে মেজি জ্বলাম। এই মেজিটো অলপ খৰি ফালি আছে মোবাইল সোনকালে ৰাতি হ'ব আৰু আজি গাহৰি খাম গম পাইছা নে ৰাজ গাহৰি আহি আছে খৰি আন অৰ্ণৱ ক'ত গ'ল মেজি লৈছো দেই আমি মেজি জ্বলালো কৃষ্ণ কৃষ্ণ প্ৰভু এইয়া মেজি জ্বলি গ'ল এইয়া আতলে সব গাইছ আমি মেজি জ্বলোৱাৰ পিছত এয়া আমি গাহৰি পৰি আছে গাহৰি খাব লাগিব এয়া আমাৰ গাহৰি পুৰি ৰেডি হৈ গ'ল চাওক আমি বেছি নাই আমি ল'ৰা 5টামান হ'ব গতিকে ইমানেই হৈ যাব এয়া গাহৰি মাংস জাঞ্জুৰি মনৰ কথা তুমি জানো নুবুজানে সিটো দেখিছে গাহৰি থালটো পুৰা গাহৰি এয়া আমি জুই লগাই লৈছোঁ অলপ সেকি মেলি কাৰণ ৰাতি ভেলাঘৰত আমি থাকিব লাগিব তো গাইছ এতিয়া আমি ভেলাঘৰত থাকিবলৈ লৈছোঁ পুৰা এইকেইটা শুই আছে অলপ অলপ বৰষুণ দিছে বাৰু একো নাই তো গাইছ আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰবাৰ সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগ পাম নতুন ভিডিঅ'ত